নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম এইকেইটা বস্তু আনক দান কৰিব নালাগে এগৰাকী বিবাহিত মহিলাই। সেই কথাবোৰ জানিবলৈ আমি ভিডিঅ'টো চাব লাগিব। গতিকে আহক বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এগৰাকী মহিলাই এইকেইটা বস্তু কেতিয়াও আনক দান কৰা উচিত নহয়। কাৰণ এনে কৰিলে নিজৰ ঘৰখনৰ ক্ষেত্ৰত বা স্বামীৰ ক্ষেত্ৰত কিছু অমংগল বা ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। সেয়েহে এগৰাকী বিবাহিত মহিলাই কেতিয়াও এনে বস্তু আনক দান কৰিব নালাগে। তেন্তে জানি লওঁ আহক সেইকেইটা বস্তু কি কি। ১ নম্বৰতে হ'ল, এগৰাকী বিবাহিত মহিলাই কেতিয়াও নিজে ব্যৱহাৰ কৰা সেন্দুৰ কেতিয়াও আনক দিব নালাগে। কাৰণ এগৰাকী বিবাহিত মহিলাই নিজে ব্যৱহাৰ কৰা সেন্দুৰ যদি আনক দান কৰে, তেন্তে নিজৰ স্বামীৰ ক্ষেত্ৰত ক্ষতি হোৱাৰ লগতে সংসাৰৰ ক্ষেত্ৰতো অশান্তি সৃষ্টি অধিক থাকে। সেয়েহে কেতিয়াবা যদি দান কৰিবলগীয়া হয়, তেতিয়াহ'লে বজাৰৰ পৰা বা দোকানৰ পৰা কিনি দিব পাৰিলে মংগল হয়। ২ নম্বৰতে হ'ল, এগৰাকী মহিলাই নিজৰ বিয়াত পিন্ধা কাপোৰ আনক দান কৰিব নালাগে। ইয়াৰ দ্বাৰা নিজৰ ক্ষতি হোৱাৰ লগতে কোনো ব্যক্তিৰ ঘৰখনত ৰোগত ভোগাৰ সম্ভাৱনা অধিক থাকে। সেয়েহে পুৰণা জমা হৈ থকা কাপোৰ দান কৰিলেও বিয়াত পিন্ধা কাপোৰ আনক দান কৰা উচিত নহয়। ৩ নম্বৰতে হ'ল, চুৰি বা কাঁচি এই ধৰণৰ বস্তু কেতিয়াও আনক দান কৰিব নালাগে। ইয়াৰ দ্বাৰা নিজৰ সংসাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক বেছি থাকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।